নাইকিয়া হ'ব মাটি জোখৰ নাইকিয়া ঘূৰ ঘূৰ ঘূৰাই দে অ অসমীয়া অসমীৰ চোতালে চোতালে ককাই কান্দিছে নতুন বদনহতে আজি অসমী মাতৃ দিল্লীৰ ৰাজসভাত নিলাম কৰিবলৈ যায় ধৰ্মৰ দোহাই দি আকৌ এবাৰ বাংলাদেশীৰ হাতত নিজ মাতৃক বিকিবলৈ যায় কেৱল গাদী গাদী গাদীৰ বাবে হেৰৌ অসমীয়া ঘূৰ ঘূৰ ঘূৰাই দে অসমীৰ চোতালে চোতালে শত প্ৰতাৰণা সহস্ৰ শ্বহীদৰ বলিদান আইৰ স্বাভিমানত কুঠাৰঘাত কৰিবলৈ যায় ভাগ ভাগ কৰি তেজ শুহি শুহি জাতিটোক নিঃশেষ কৰিবলৈ যায় হেৰৌ অসমীয়া সুৰ সুৰ ঘূৰাই দে অসমীৰ চোতালে চোতালে আইৰ মুখৰ মাত পিতাৰ ভেটিটোৰ ৰাত জাতিটোৰ শিপা আছে তাত দেহৰ শেষ বিন্দু তেজ থকালৈকে আইৰ চৰণৰ আশীৰ্বাদ লৈ আহা অসমীয়া প্ৰতিজ্ঞা লওঁ আজি যুঁজি যাওঁ সকলো জনজাতিয়ে হাতে হাত ধৰি এই যুঁজ আইৰ মান ৰখাৰ এই যুঁজ নতুন পুৰুষে মূৰ দাঙি জি থকা হুৰ হুৰ হুৰাই দে অ অসমীয়া অসমীৰ চোতালে চোতালে কেন্দ্ৰীয় চৰকাৰে অবৈধভাৱে এই বিলখন কেব অসমৰ ওপৰত জাপি দি যি জাতিধ্বংসী কাৰ্যত লিপ্ত হ'বলৈ গৈ আছে এটা অশান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ বিচৰা হৈছে ইতিমধ্যে হৈছে আকৌ অসম আন্দোলনৰ পাতনি যেন তেওঁলোকে মেলিবলৈ বিচৰা হৈছে তাৰ বাবদ 855 জন শ্বহীদ হৈছিল বহুতো ঘূণীয়া হৈছিল হত্যা হৈছিল হিংসা হৈছিল সকলোবিলাক হোৱাৰ কাৰণে আজি যি পৰিস্থিতি হৈছে তেখেতসকলৰ আত্মাই বিশেষকৈ কষ্ট পাই উঠিছে যি জাতিৰ স্বাৰ্থত তেখেতৰ 855 জন শ্বহীদ হৈছিল বহুতো ঘূণীয়া হৈছিল আকৌ সেই একেখিনিকে পুনৰাবৃত্তি কৰিবলৈ লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰে এই কথা আমি কেতিয়াও মানি নলওঁ অনুৰোধ জনাব বিচাৰিছো সকলোৱে ৰাজহুৱা স্থান নামঘৰ শ্বহীদ বেদী পদূলিমুখ চৰকাৰী আলি য'তে পায় এগছি মাটি চেকি প্ৰচলন কৰক আৰু কাষত লিখক যে আমি কেব নামানো ই কেবে অসমীয়া জাতি অসমীয়া ভাষা সংস্কৃতিলৈ বিপদ নমাৰিব সময় থাকোঁতে সকলো মা গান্ধী অসমীয়া হিচাপে এটা প্লেটফৰ্মলৈ আহিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু দ্বিতীয়তে কলাবাৰীৰ পৰা হাৱাজানলৈ কালিলৈ জোৰ সমদল কাৰ্যসূচী লোৱা হৈছে ইয়াতো সকলোৱে গলে যোগদান কৰি সকলোৱে একে মুখে আমি কেন্দ্ৰীয় চৰকাৰক দেখুৱাই দিব পাৰোঁ যাতে আমি অসমীয়া হৈ থাকিম আছো আৰু ভৱিষ্যতলৈকে অসমীয়া হৈ থাকিম এই কেব আমি মানি নলওঁ